खुलुमबाय बयखौबो MCLA दिलीप कुमार बर'आ बिमायनि फिसाजोजों गुबुन थाग्रा खथायाव समाज बिजोङाव गोसारनाय मोनसे भिडिअ नोंथांमोना गोबाङानो नुखाबाय जानो हागौ जायफ्रा नुवाखै नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला नुनो मोनगोन दा बिनि सिगाङाव नोंथांमोना MCLA दिलीप कुमार बर'नि भाइरेल भिडिअ गोसारनायनि सायावहाय BTR नि CM मानगिरिद प्रमोद बर' बिथाङा खौरांगिरिनि सिगाङावहाय माखासे बाथ्रा बुंदों नोंथांमोना नायनानै लालाय BTR नि CM मानगिरिद प्रमोद बर' बिथाङा खौरांगिरिनि सिगाङाव मा बाथ्रा बुंदों মই এই জাস্ট 20 মিনিট আগত দেখা পাইছোঁ আৰু ইয়াৰ ওপৰত আলোচনা কৰি আমি সাংগঠনিকভাৱে একশ্যন ল'ম কাৰণ এটা সুস্থ সমাজত ভাল সমাজত তেনেকা কোনোবাই যদি তেনেকা কিবা বেয়া কাম কৰিছে এটো কেতিয়াও মানে এটা এটো ৰিকগনিশ্যন দিয়া বা তাক একচেপ্ট কৰাৰ কোনো ইয়াত যুক্তি নাই গতিকে আমাৰ তৰফৰ পৰা আমি আমাৰ আলোচনা কৰিম আৰু ইয়াৰ ওপৰত কি আছে ইনকুৱাৰি কৰি একশ্যন ল'ম মই এই জাস্ট 20 মিনিট আগত দেখা পাইছোঁ আৰু ইয়াৰ ওপৰত আলোচনা কৰি আমি সাংগঠনিকভাৱে একশ্যন ল'ম কাৰণ এটা সুস্থ সমাজত ভাল সমাজত তেনেকা কোনোবাই যদি তেনেকা কিবা বেয়া কাম কৰিছে এটো কেতিয়াও মানে এটা এটো ৰিকগনিশ্যন দিয়া বা তাক একচেপ্ট কৰাৰ কোনো ইয়াত যুক্তি নাই গতিকে আমাৰ তৰফৰ পৰা আমি আমাৰ আলোচনা কৰিম আৰু ইয়াৰ ওপৰত কি আছে ইনকুৱাৰি কৰি একশ্যন ল'ম মই এই জাস্ট 20 মিনিট আগত দেখা পাইছোঁ আৰু ইয়াৰ ওপৰত আলোচনা কৰি আমি সাংগঠনিকভাৱে একশ্যন ল'ম কাৰণ এটা সুস্থ সমাজত ভাল সমাজত তেনেকা কোনোবাই যদি তেনেকা কিবা বেয়া কাম কৰিছে এটো কেতিয়াও মানে এটা এটো ৰিকগনিশ্যন দিয়া বা তাক একচেপ্ট কৰাৰ কোনো ইয়াত যুক্তি নাই গতিকে আমাৰ তৰফৰ পৰা আমি আমাৰ আলোচনা কৰিম আৰু ইয়াৰ ওপৰত কি আছে ইনকুৱাৰি কৰি একশ্যন ল'ম মই এই জাস্ট 20 মিনিট আগত দেখা পাইছোঁ আৰু ইয়াৰ ওপৰত আলোচনা কৰি আমি সাংগঠনিকভাৱে একশ্যন ল'ম কাৰণ এটা সুস্থ সমাজত ভাল সমাজত তেনেকা কোনোবাই যদি তেনেকা কিবা বেয়া কাম কৰিছে এটো কেতিয়াও মানে এটা এটো ৰিকগনিশ্যন দিয়া বা তাক একচেপ্ট কৰাৰ কোনো ইয়াত যুক্তি নাই গতিকে আমাৰ তৰফৰ পৰা আমি আমাৰ আলোচনা কৰিম আৰু ইয়াৰ ওপৰত কি আছে ইনকুৱাৰি কৰি একশ্যন ল'ম মই এই জাস্ট 20 মিনিট আগত দেখা পাইছোঁ আৰু ইয়াৰ ওপৰত আলোচনা কৰি আমি সাংগঠনিকভাৱে একশ্যন ল'ম কাৰণ এটা সুস্থ সমাজত ভাল সমাজত তেনেকা কোনোবাই যদি তেনেকা কিবা বেয়া কাম কৰিছে এটো কেতিয়াও মানে এটা এটো ৰিকগনিশ্যন দিয়া বা তাক একচেপ্ট কৰাৰ কোনো ইয়াত যুক্তি নাই গতিকে আমাৰ তৰফৰ পৰা আমি